आसाम गभर्नमेन्टनि मोनसे अनगोइं मोनसे प्रजेक्ट बियो आरो साइकेलखौ होबोबाय थानाय जादोंमोन देग्लाय मोनसे रायलायनाय जादोंमोन जे जोङो साइकेलखौनो होनो ना माबा मोनसे बेटार मोनसे अपसन दं नाथाय थाङै थुङै साइकेलानो बेस्ट मानो होननानै बुङोब्ला गोजान गोजान जायगानिफ्राय दाबो फरायसालियाव फैयो फरायनो थाखाय आरो बिसोरो माने दिनैहाय जाथायतनि मोनसे एसे असुबिदानि खोथा दं गारि घोड़ा जेरावबो थांजोबा बिसोर क्लास 9 आव फरायनाय लोगो लोगो मोनसे इम्पर्टेन्ट स्टेजाव फैयो एडुकेसन बेवहाय बिसोरखौ एसे हेल्प खालामनाय जायोबा मोजां होननानै साइकेलखौ होनाय जादों प्राय 3.5 लाखनिफ्राय बांसिन क्लास 9नि छात्र छात्रीफोरनो साइकेल राननाय जाबाय आरो चिराङावबो बे मथे राननाय जाबाय प्राय 8,000नि बांसिन दा बेनि दारैहाय छात्र छात्रीफ्रा लाभ जागोन निश्चय कारण स्कुलाव थांलाय फैलायनि मोनसे सुबिदाया बारायगोन आरो मोनसे खोथाखौल' बुंनो सानदों आङो जे आसाम सरकारा गोदोनिफ्रायनो सोलिबोनाय माखासे स्किमफोर दं आरो गोदानै लानाय स्किमफोर दं बे स्किमा नन स्टप सोलिबाय थानांगौ थाबथानो नाङा माने बबेबा स्किमफ्रा लन्च जादों बोसोरसे बोसोरनि उनाव बन्द जादों जों दानि गभर्नमेन्टआ डक्टर हिमन्त बिश्व शर्मानि दैदेननायाव जेरैथिंबो माने जि रांखान्थिनि अबस्था बेफोरखौ मेनेज खालामनानैब्लाबो दिनै आसनिफोरखौ स्टप खालामनाय जायाखै बन्द खालामनाय जायाखै आरो बेखौ कन्टिनिउ खालामगासिनो दं साइकेल राननाय हाबाफारियाबो बिनिनो मोनसे অসমৰ চৰকাৰৰ এইটো চলি থকা এটা আঁচনি আৰু এই বছৰ এটা আলোচনা হৈছিল যে আমি ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলক চাইকেল দিয়া হ'ব না চাইকেলৰ বিকল্প বেলেগ কিবা এটা দিয়া হ'ব কিন্তু ভিতৰুৱা অঞ্চলৰ পৰা আহি স্কুলত যে পঢ়া শুনা কৰে ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ এতিয়াও মানে এটা যাতায়াতৰ সমস্যাটো দেখি পেলাই চাইকেল দিয়াৰ এটা সিদ্ধান্তটো লৈছে প্ৰায় 3.5 লাখতকৈ অধিক অসমত চাইকেল দিয়া হ'ল আৰু প্ৰায় 126 কোটি টকা ব্যয় কৰি পেলাই চিৰাং ডিষ্ট্ৰিক্টত 8,000তকৈ বেছি চাইকেল বিতৰণ দিয়া হ'ল আৰু ল'ৰা ছোৱালী মিলাই পেলাই আৰু ছোৱালীসকল সংখ্যা বেছি ইয়াৰ মূল উদ্দেশ্য এইটোৱে হ'ল যে ছাত্ৰ ছাত্ৰীসকলক আমি সুবিধা কৰি দিম তেওঁলোকে ঘৰতে থাকি পঢ়া শুনা কৰিছে বা দূৰ দূৰণিৰ পৰা আহিব লাগে আৰু 9ত এইটো এটা খুব মানে ইম্পৰ্টেণ্ট ষ্টেজ আছিলে আগৰ যিটো শিক্ষা ব্যৱস্থা ক্লাছ 10টো মানে শিক্ষান্ত পৰীক্ষা বুলি আমি কওঁ হাইস্কুলত কিন্তু 9ৰ পৰা এই তাৰ পৰীক্ষাৰ কাৰণে এইটো এটা প্ৰস্তুতি আৰম্ভ হৈছে সেইটো কাৰণে ক্লাছ 9টো টাৰ্গেট কৰা হৈছে এতিয়া নতুন শিক্ষানীতি আহি গৈছে 10+12 আৰু হাইস্কুলৰ মেট্ৰিক পৰীক্ষাৰ যিটো গুৰুত্ব সেইটো অলপমান কমি গৈছে তথাপিও এইটো আগন্তুক বৰ্ষত কি এটা সিদ্ধান্ত বা আমি সামান্যতম যদি সালসলনি কৰোঁ এইটো ভৱিষ্যতৰ কথা কিন্তু এতিয়া ইমানবোৰ ল'ৰা ছোৱালীবিলাকক চাইকেল বিতৰণ কৰিছে এইটো অনগোয়িং এটা স্কিম অসম চৰকাৰৰ সেইটোৱে আমি ৰূপায়ণ কৰিছোঁ ছাৰ বিভিন্ন ছাত্ৰ সংগঠনৰ পৰা কৈছে যিহেতু ক্লাছ 9ৰ পৰা ছাত্ৰ ছাত্ৰীক চাইকেল প্ৰদান কৰা হ'ব তেনে ক্ষেত্ৰত এম ই স্কুল বা এল পি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক এই কাৰ্যসূচীত কিয় অনা হ'ল স্কুল এটা এইটো আনিছে এইটো মই নাজানো কোন আহিছে গাৰ্জেন আহিছে কি আহিছে এইবিলাক চলিব অলপমান আজিৰ দিনত আৰু চবেই যদি ইয়াত অংশগ্ৰহণ কৰি পেলাই আনন্দ পাইছে কিনো ক্ষতি আছে আজি যদি প্ৰধানমন্ত্ৰী আহি যায় আৰু আমি ৰাজনৈতিক দলবিলাকে আহ্বান কৰোঁ যে মানে 25 বছৰ বা 20 বছৰ তলৰ মানুহবিলাক আহিব নালাগে তাতে যদি 5 বছৰীয়া ল'ৰা ছোৱালীও যদি আহে প্ৰধানমন্ত্ৰীক চাবৰ কাৰণে কোনোবা বাধা দিয়ে জানো এইটো অপেন এটা ষ্টেজ এদিনৰ কাৰণে এটা সময়ৰ কাৰণে প্ৰগ্ৰাম আয়োজন কৰিছে এইটো ডাঙৰ ইছ্যু নহয় কিবা এনেকুৱা নিৰ্দেশ আছে নেকি যে সভাখনত 5,000 মানুহ হ'ব লাগিব এই বেনিফিচিয়াৰীৰ লগত আছে বেনিফিচিয়াৰীৰ লগত কথা য'ত বেনিফিচিয়াৰী বেছি আছে কাৰণ এনেইতো ইয়াত যিসকল আহিছে চবকেতো আমি ইয়াৰ পৰা চাইকেল দিয়া নাই স্কুলৰ পৰা দিয়া হ'ব কিন্তু এইটো এটা চলিডাৰিটি ষ্টুডেণ্ট কমিউনিটিয়ে নিজে যদি চলিডাৰিটি শ্ব' কৰিছে বা গাৰ্জেনসকলে ইয়াত আহিছে ছাত্ৰসকলৰ লগত থিয় দিবৰ কাৰণে ইয়াত কোনো বেয়া কথা নাই